মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখন ভিডিঅ'ত তোমালোকৰ নৱম শ্ৰেণীৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহৰ পাঠভিত্তিক অৰ্থাৎ অনুশীলনীৰ চমু উত্তৰৰ প্ৰশ্ন কেইটাৰ বিষয়ে আলোচনা কৰিম। ইয়াত প্ৰথম প্ৰশ্নটোত কৈছে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা, ২৭ পৃষ্ঠাত আছে, আৰু মাৰ্শ্বালৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ২ নম্বৰ কুৱেশ্যন, এইটো ২৭ পৃষ্ঠাত আছে। তাৰপিছত ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা, এইটো ২৮ পৃষ্ঠাত আছে ৩ নম্বৰ। ৪ নম্বৰ চেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ২৯ পৃষ্ঠাত আছে। ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা আৰু কি কি, এইটো আছে ২৮ পৃষ্ঠাত। ইয়াৰ উত্তৰবিলাক মই তোমালোকক দেখুৱাই দিম। প্ৰথমত কৈছিলে কি আডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। আডাম স্মিথৰ মতে ইয়াত কলা চিয়াহীৰ দাগ দি আছে, অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান, অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান, অৰ্থাৎ ইকনমিক্স ইজ দি চায়েন্স অফ ৱেল্থ। অকল এইখিনি লিখি দিলে হ'ব, ২৭ পৃষ্ঠাত পাব। ২ নম্বৰ প্ৰশ্ন কৈছিল মাৰ্শ্বালৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। মাৰ্শ্বালৰ মতে অৰ্থনীতি বা অৰ্থবিজ্ঞান কি? মাৰ্শ্বালৰ মতে পেজ নম্বৰ ২৭ পৃষ্ঠাত আছে। ২৭ মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়েহে এহাতে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন, আনহাতে অধিক গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰ এটা অংশ। এতেকে ১ নম্বৰ প্ৰশ্ন আৰু ২ নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে পাই গ'লা। এতিয়া ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো লৈ আহোঁ। ৩ নম্বৰ প্ৰশ্নত আমাক কৈছিলে কি ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ইয়াৰ পেজ নম্বৰ ২৮ পৃষ্ঠা আছে, ২৮ পেজ নম্বৰ। ৰঙা চিয়াহীৰ দাগ দিয়া হৈছে। ৰবিনছৰ মতে, ইয়াত লিখি দিব ৰবিনছৰ মতে, লিখা আছে তেখেতৰ মতে, অৰ্থাৎ এই তেখেতৰ ঠাইত কি লিখিব ৰবিনছৰ। ৰবিনছৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্প ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ নাইবা উপায় মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেয়াই অৰ্থনীতি। অ'কে, তাৰপিছত ৪ নম্বৰ প্ৰশ্ন কৈছে। ৪ নম্বৰ প্ৰশ্নটো কৈছিল কি চেমুৱেলছন আৰু নৰ্দহাছৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। এই দুগৰাকী ব্যক্তিয়ে একেলগে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল। তেওঁলোকৰ মতে অৰ্থাৎ চেমুৱেলছন, ইয়াত লিখি দিব চেমুৱেলছন আৰু নৰ্দহাছৰ মতে, চেমুৱেলছন আৰু নৰ্দহাছৰ মতে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়। সীমিত সম্পদৰাজিক গঠনমূলকভাৱে ব্যৱহাৰ কৰাটোৱেই হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু। এইখিনি লিখি দিলে ৪ নম্বৰ প্ৰশ্নৰ উত্তৰ হৈ যাব। ৫ নম্বৰ প্ৰশ্নটো হৈছে যে ৰবিনছৰ অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণা কেইটা আৰু কি কি? ৰবিনছৰ সংজ্ঞাটোত ৰবিনছৰ সংজ্ঞাটোত ৩টা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। দাৰি দিব, সেইবোৰ হ'ল, তাৰপিছত এটা ডেছ দি দিব,
1 নম্বৰ মানুহৰ অভাৱ অসীম বা অপৰিসীম। অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত। আৰু ইয়াত আৰু লিখি দিব। আৰু 3 নম্বৰ সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। বাছ এইখিনি। ইয়াৰ পিছত আমি পূৰ্ণাংগভাৱে চেণ্টেঞ্চ বাই চেণ্টেঞ্চ তোমালোকক বুজাই দিম। অকল ইয়াত এনচাৰবিলাকে দি আছোঁ। গতিকে ধন্যবাদ।